সকল এতিয়া গৌতম আৰু মই বৰ ধুনীয়াকৈ যাই আছোঁ চুলিটো বাদ দিবা আমি এপিছ'ড 1 আপোনালোকে চাগে চালেই এতিয়া এপিছ'ডটো আমি তাৰমানে এই ৰাস্তাৰে যাই থাকোঁতে এতিয়া কি কৰিম বুলি ভাবিছোঁ জানে নাই এনে বহুত দিন প্ৰেংক কল কৰা নাই ইয়াক যোনটো প্ৰেংক ভিডিঅ' দিলোঁ সেইটো কৰিলোঁ আজি এটা কাৰণে প্ৰেংক বেলেগ ষ্টাইল সন্ধান আমি এনেকৈ চাইকেললৈ যাই থাকিম না BMW যাকে লগ পাওঁ চিনাকি সেইকেইটা বাদ দিম মাতিব বাৰু পাৰি মাতা পাৰা নাই যদি ধৰ মানুহটো যে আছে চাইকেললৈ যাইছে বাইক লৈ যাই আছা এতিয়া ক'ম যদি ধৰ অকস্মাত যদি মানুহটো খোজকাঢ়ি যাই আছে দাদা কিয় কাৰণে ঘুমাই যাই আছে সেনেকুৱা টাইপৰ ভিডিঅ'টো কৰিম চাওক সেইবাবে এনজয় পাব বহুত ফানি হ'ব এই ভিডিঅ'টো চাই থাকক আজি গাড়ী অনা নাই নেকি মানে প্ৰেংক ভিডিঅ' কৰি থাকোঁতে এইটো বুজ খালিফা দেখা পালোঁ এই বুজ খালিফা চাওক না বুজ খালিফা আইতাহে বহি আছা ঠিক হৈ আছা মানুহ এজন আহি আছে আমি দাদা বুলি মাতিম দেখিছে নাই গাইছ আমাৰ গৌতমে উগি মাৰি দিছে ককা বুলি দেখিছে নাই কেনেকুৱা দিন গ'ল এইবোৰে নুশুনে কাৰণ ইহঁতে আমাৰ অডিত যাই আছা না অডিত যাই থাকিলে কোনো কাৰণত নুশুনে চাই থাকক চবৰে ভিডিঅ'টো এইবিলাক খেতি আমাৰ অসমৰ দৰঙৰ খেতি তাৰমানে আমাৰ এইগিলা তাৰমানে চব গৌতমে আধিয়াত দি থৈছে এইগিলা চব গৌতমৰ চাই থাকক চবৰে ভিডিঅ'টো কেনে পাই ক'ব ভাত পানী খাই আহিলে না এনেকুৱা লাগে মানুহ ক'ত আহিছা মাংস খোৱা লাগছে ককাই হাঁহি দিছে মাংস খোৱা বুলি কওঁতে আমাৰ গমাই নামিছিলে ইমান বেয়া কৈ ক'ত গেলে দাবী কৰিছা চিনি পাইছা নাই ভাত খাই গৈছিলোঁ এই মাটিখন থাকিলে চিনি নাপাই দে দেখা আছোঁ এই সাঙত না ভাত খাই গৈছিলোঁ দে হাই গাইছ আজি ভিডিঅ'টো চাই যদি ভাল পালে এটা লাইক কৰিব যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিব আৰু যিমান পাৰে সিমান বন্ধুবৰ্গৰ আগত শ্বেয়াৰ কৰিব আৰু এই প্ৰেংকটো কৰিবলৈ 10-12 দিন হৈ গ'ল কিন্তু আজি আপলোড কৰিলোঁ আপোনালোকে কেনে পায় কমেণ্টত জনাব আৰু যিমান পাৰে সিমান বন্ধুবৰ্গৰ আগত শ্বেয়াৰ কৰিব জয় অসম ৰাতিপুৱাই জয় অসম আজিলৈকে আহিলোঁ বাই বাই